পদপথৰ যিসকল দিব্যাংগ হয় হয় অন্ধ শিল্পী তেওঁলোকৰ লগত মোৰ খুব ভাল আৰু ৰেল ষ্টেচন পদপথৰ তেওঁলোকক ফোন কৰি থাকোঁ মই ৰাতিপুৱা গধূলি আৰু মোৰ তেওঁলোকৰ কাৰণে কিবা এটা কৰিবলৈ মন আছিলে তাৰপিছতে মই ক'লোঁ ঠিক আছে তেওঁলোকে শিল্পী পেঞ্চন নাপায় তাৰপিছতে মই হিৰোদাৰ লগত শ্ব'টো শেষ কৰিছে জুবিন দাই আমি ফটো শ্বটো উঠিছোঁ ফাৰ্ষ্ট জুবিন দাক লগ পাইছোঁ তাৰপিছতে মই জুবিন দাক ক'লোঁ দাদা এই শ্ব'টো টেলিকাষ্ট হ'ব এটা কাম কৰিব পাৰি নেকি আপুনিতো ইমান ডাঙৰ ডাঙৰ মানুহক মাতিছে সৰু মানুহ কেইজনমানক মাতিব নেকি জুবিন দাই কৈছে কাক মই তেতিয়া ক'লোঁ এই পদপথৰ শিল্পীসকলক মোক প্ৰথম জুবিন দাই কৈছে আজিও মনত আছে মোৰ লগৰ গোটেইখিনি আছিলে তই আনিব পাৰিবি চবকে মই কৈছোঁ চবকে মই লৈ আহিম তাৰপিছত জুবিন দাই প্ৰডাকশ্যনক ক'লে এই ইয়াক গাড়ী দুখন দি দিবি আৰু কাইলৈ এইটো শ্বুটিং হ'ব শেষ কাইলৈ শ্বুটিং হ'ব ইমান কুইক তাৰপিছতে মই ঠিক আছে হ'ব আৰু সেই অনুষ্ঠানটোৰ পিছতে মোক ফোন কৰিছিলে তেতিয়া মোৰ আজি ভালকৈ মনত আছে তেতিয়া সাংস্কৃতিক মন্ত্ৰী আছিল হয়তো বিস্মিতা বাইদেউ নহ'লে কোন আছিল মই পাহৰিলোঁ তেওঁৰ পিয়ে মোক ফোন কৰিছিল যে ইমান ধুনীয়া তোমালোকৰ এই পদক্ষেপটোত শলাগ লৈছোঁ আমি পদপথৰ শিল্পীসকলৰ কাৰণে আমি পেঞ্চনৰ কিবা এটা ব্যৱস্থা কৰিম কিন্তু তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিন আছিল মই এটা বস্তু জানো যদি আপোনালৈ অফাৰ আহিছে আপোনাক যদি সুযোগ আহিছে ন একচেপ্ট কৰিব লাগে সুযোগটো আপুনি একচেপ্ট কৰিব লাগে নহ'লে নেক্সট এটা ৰৈ থাকে মই সেই কম্পিটিশ্যনত থাকিব মই সেই নেক্সটটোক দিব নিবিচাৰোঁ তো মই প্ৰথম যদি পাৰিলোঁ পাৰিম বুলি ক'ম নোৱাৰিলোঁ নোৱাৰিম বুলি ক'ম বাট মই এই সুযোগটো এৰি দিয়াত নাই আৰু সুযোগ খুব কম আহে মানুহৰ জীৱনত চক্ৰপাণি মই তোমাক আগতেও পাইছোঁ চক্ৰপাণি অলপ খং আছে নেকি বাৰু আছে নাই অলপ জেদটো আছে কিন্তু নাই পজিটিভ জেদ আছে কৰিব মন যায় হাৰিবলৈ মন নাযায় হাৰিলে আকৌ উঠিব মন যায় সেইটো বহুতবাৰ হৈছে বিজনেছ কৰি পেলাইও হাৰিছোঁ 2-3বাৰ নিউজ চেনেলত হাৰিছোঁ শ্ব' কৰিবলৈ গৈ হাৰিছোঁ তাৰপিছতে কিছুমান শ্ব' কৰিব নিদিয়ে কিছুমান মানুহে সেইটোতো আকৌ কৰি দেখাইছোঁ তোমাৰ যিটো ডাঙৰ এক্সিডেণ্ট হৈছিলে চুৰিয়ে মাৰিছিলে তোমাক তো সেই কেছটো কি হৈ আছে এতিয়া নাই একো নাই এইবিলাক নিউজ চেনেললৈ কেছ দিছিলে মইতো একো নকৰিলোঁ একো নহয় মোৰ শুকাল ঘাঁহ সিহঁতো জেলৰ পৰা ওলালে লেখা খতম তুমি বাৰু ৰাজনীতিৰ প্ৰতি আকৃষ্ট নেকি কাৰণ মই দেখোঁ তোমাৰ তাত ৰাজনীতিবিদসকল আহে অহা যোৱা চলি থাকে বা ভৱিষ্যতলৈ কেতিয়াবা ভাবিছা নেকি যে এই ফিল্ডখনত মই যাম কিবা এটা কৰিম নিজৰ মানুহখিনিৰ কাৰণে এই কথাটো মই চিন্তাই কৰা নাছিলোঁ আজিৰ পৰা চিন্তা কৰিব লাগিব ন নমস্কাৰ মই উত্তম বৰুৱা কালচাৰেল আড্ডাৰ আন এটা অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট সাংবাদিক নামটো মই নকওঁ কাৰণ আপোনালোক সকলোৱে জ্ঞাত বাৰু তথাপি আপোনালোকক দেখুৱাই দিওঁ তেওঁ হৈছে চক্ৰপাণি পৰাশৰ চক্ৰপাণি নমস্কাৰ ভাল লাগিলে আপুনি আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ মোৰ পিনৰ পৰা ভাল লাগিলে সঁচাকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে উত্তম দাই আৰম্ভ কৰিছে পডকাষ্ট আৰু চবে মিলি জুলি একেলগে আৰু হয়তো মই ফৰ্থ মান হ'লো চাগে নহয় তুমি ফৰ্থ হ'লা আহিয়ে কফি খালোঁ কফি আৰু খুব ধুনীয়া হৈছে কফি আৰু কাপকেইটা মোৰ খুব ভাল লাগিছে ডাঙৰ অকণমান ডাঙৰ মানুহে কয় যে কফি চিয়াৰ্ছ কৰে চিয়াৰ্ছ এনজয় কৰোঁ আমি যিকোনো বস্তু লৈ আমি এনজয় কৰোঁ তোমাৰ লগত বহুত কথা পাতিবলগীয়া আছে আজি সময় হয়নে নহয় নাজানো তথাপি আমি চেষ্টা কৰিম এটাত শেষ নহ'ব সময় যথেষ্ট লাগিব আজি আৰম্ভ কৰিম এতিয়া মানে প্ৰথম আৰম্ভণিটো কৰিছোঁ প্ৰথম কথা হৈছে তেজপুৰৰ এজন যুৱক গহপুৰৰ পঢ়িবলৈ গুৱাহাটীলৈ আহিলা তাৰপিছত অকল সাংবাদিকতাটো কেনেকৈ চিলেক্ট কৰিলা কাৰণ মই যিমানটো গম পাওঁ তোমালোকৰ ফেমিলিতটো কোনো নাই সাংবাদিক হিচাপে নাই এতিয়া গুৱাহাটী আহি আপোনাক লগ পাইছিলোঁ প্ৰেছ ক্লাবত আপুনিও তেতিয়া সাংবাদিক আছিল সেইটো এটা কথা আপুনি প্ৰাইম নিউজত আছিল তেতিয়া মই আছিলোঁ সম্ভৱতঃ নিউজ লাইভ এনএনত আছিলোঁ তাৰপিছত নিউজ লাইভ তেতিয়া আপোনাকো দেখিছোঁ ময়ো দেখিছোঁ লগত আপুনি অভিনেতা চেষ্টা কৰোঁ সেই কথাটো এতিয়া আপুনি যে ক'লে তেজপুৰ আচলতে মোৰ জন্ম তেজপুৰত কিন্তু জন্ম একদম তেজপুৰৰ এখন BK মেমৰিয়েল হস্পিটেল তাত মোৰ জন্ম মাৰ ঘৰ জামুগুৰি আমি অৰিজিনেলি কলিয়াবৰৰ দেউতাৰ চাকৰি গহপুৰত দেউতা প্ৰিন্সিপাল আছিল মা হেডমিষ্ট্ৰেছ আছিলে শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা গহপুৰতে পঢ়া শুনা কৰিলোঁ উদ্দেশ্য আছিলে ডাইৰেক্ট মানে যেতিয়া কলেজ পালোঁগৈ কলেজ পাওঁতে
ইলেকশ্যনত ভৰি থলোঁ দেউতাই মানা কৰিছিলে জিকিলোঁ জিকিছিলা জিকিলোঁ মেগাজিন ছেক্ৰেটাৰী হ'লোঁ তাৰপিছতে কলেজৰ মেগাজিন বনালোঁ NCC আছিলে সেই সময়ত মানে লাইফটো বেলেগ আছিল আৰু আপুনি চাব ষ্টেজ ৱাইজত ন প্ৰত্যেক মানুহৰ এটা এনেকুৱা হয় যে মই কেতিয়াবা শচীন তেণ্ডুলকাৰ হৈ যাম নেকি সেইটো বয়সত হয় আৰু মোৰ আছিল তেনেকুৱা আৰু বিশেষকৈ বয়সটো 15 বছৰ পৰা 25 তেনেকুৱা হৈ যায় খেলি মেলি হৈ থাকে পঢ়া টেবুলৰ সন্মুখত ধৰক কেতিয়াবা যদি শচীনৰ ফটো আছে কেতিয়াবা শাহৰুখ খানৰ ফটো আছে কেতিয়াবা ৰবি শৰ্মাৰ ফটো আছে সদায় খেলি মেলি হৈ থাকে কি হ'ম কেতিয়াবা ভাবো কাৰোবাৰ গান জুবিন গাৰ্গৰ গান শুনিলে কেতিয়াবা জুবিন গাৰ্গ হ'বলৈ মন যায় কেতিয়াবা ৰবি শৰ্মাৰ এক্টিং চালে যতীন বৰাৰ এক্টিং চালে এক্টৰ হ'বলৈ মন যায় ক্ৰিকেটৰ ভগৱান শচীনৰ ফটোখন দেখিলে কেতিয়াবা ক্ৰিকেট খেলিবলৈ মন যায় তেতিয়ালৈকে সিদ্ধান্ত একো হোৱা নাছিল কি হ'ম কি কৰিম বুলি তাৰপিছত NCCত যোগদান কৰি যেতিয়া আৰ্মিৰ লগত মই প্ৰায় 5 বছৰ NCC কৰিলোঁ C চাৰ্টিফিকেট ল'লোঁ NCCৰ ডিফেন্সত ইমান কেম্প কৰিলোঁ আৰ্মিৰ লগতেই ঘূৰি ফুৰিলোঁ পঢ়া শুনা পিছৰ কথা তাৰপিছত হিষ্ট্ৰী মেজৰ ল'লোঁ হিষ্ট্ৰীত তেতিয়া পঢ়োঁ ডিফেন্সৰ কথা পঢ়োঁ আমাৰ আহোম সাম্ৰাজ্যৰ কথা পঢ়োঁ তেতিয়া এনেকুৱা ভাল লাগে যে অ'কে মই দেখোন এইটো লাইনতে যাম ঘৰত ক'লোঁ যে ফুল হেৰি আৰু ডিফেন্সত যোৱাটো ছাৰ্ভিচ চিলেকশ্যন বৰ্ডৰ এমাহৰ মই কোচিং কৰিছোঁ আৰ্মিৰ লগত অসমৰ 30টা ল'ৰা সেইখিনি কৰিলোঁ তাৰপিছত ডিফেন্সত যাম আৰু ফুল প্ৰিপেয়াৰ আৰু দুটামান ইণ্টাৰভিউ দিলোঁ দৌৰত দুবাৰমান ফেইল কৰিলোঁ হোল বডি যেটো আমাৰ হেৰি হয় টেষ্ট হয় টেষ্টটো দিলোঁ হাইটতটো তুমি হাইটত মাৰ্ক পোৱা নাছিলোঁ দৌৰতো মানে প্ৰথম অকণমান হেৰি হ'ল বাকী তাৰপিছত ঘৰত মায়ে ক'লে বেলেগ ট্ৰাই কৰ তাৰপিছত মাছ কমিউনিকেশ্যন কৰিছোঁ অ'কে তাৰপিছত গুৱাহাটীলৈ আহিছোঁ গুৱাহাটীলৈ আমি 2010 চনৰ ফাৰ্ষ্ট মানত আহিছোঁ 10ৰ ফাৰ্ষ্টতে হয় তেনেকুৱাত আহিছোঁ মই তোমাক 12ত পাইছোঁ তাৰপিছতে আহি 8টা একেলগে আহিছিলোঁ গুৱাহাটী আহি পালোঁ 8টা কি কৰিম কি নকৰিম নাজানো চবেই বেলেগ বেলেগ মই মৰ্ফ বুলি এখন একাডেমি আছে তাতে এডমিশ্যন ল'লোঁ আমাৰ উৎপল দাসত তাতে কৰিছিলে তাৰ পৰাই সাংবাদিকতাৰ এংকৰ যিমান আছে এতিয়া ভাল ভাল এংকৰবিলাক তাৰ পৰা ওলোৱা ধন্যবাদ মৰ্ফৰ পৰা সেইটো ভাল ধন্যবাদ আৰু তোমাৰ নিচিনা এজন সাংবাদিককো আমাক দিলে অসমে পালে তাৰপিছতে তাতে যোগদান কৰিলোঁ তাতে 6 মাহৰ মই এটা অকল কথা কেনেকৈ ক'ব লাগে হাত ভৰি কেনেকৈ বডি লেংগুৱেজৰ ওপৰত আই কণ্টেক্টৰ ওপৰত সেইবিলাক শিকিলোঁ তাৰপিছতে আইডলৰ পৰা মাছ কমিউনিকেশ্যন তাৰপিছত NNM তাৰপিছত পেপাৰত মই চাকৰি বিচাৰি ফুৰোঁ চাকৰি নাপাওঁ মই ইখন পেপাৰত অডিশ্যন দিওঁ ইণ্টাৰভিউ দিওঁ সিখনৰ পৰা খেদা খাওঁ নাপায় ইটো নিউজ চেনেললৈ যাওঁ নাপাওঁ সিটো নিউজ চেনেললৈ যাওঁ নাপাওঁ ক'তো মানে মোক নলয় লাষ্টত DY 365ৰ এটা প্ৰগ্ৰাম আছে মোৰ গান মোৰ প্ৰাণ জুবিনদাৰ প্ৰথম জুবিনদাক লগ পাইছোঁ আৰু তাৰপৰা জুবিনদাক মই সেইটো সুধিম দেই তোমাক তেখেতৰ পিছলৈ থাকক বাৰু তাৰপিছত এনেকৈ চবৰ পৰা ৰিজেক্ট হৈছোঁ মোৰ লগৰ চবেই পাই গ'ল চাকৰি মইহে নাপাওঁ NETVয়ে ইণ্টাৰভিউ ল'লে অসমৰ 40টাক চিলেক্ট কৰিলে তেতিয়া NETV আছিলে তাৰপিছতে মই 6 নম্বৰলৈকে গ'লোঁ তাৰপিছতে আমাৰ গীতাশ্ৰী প্ৰাঞ্জল নবিছ আমিখিনি তাৰপৰা বেদান্ত এনেকৈ আমি 6টা চিলেক্ট হ'লোঁ 3টা ৰাখিলে মোক উলিয়াই দিলে তাতো ফেইল তাৰপিছতে জনসাধাৰণ বাতৰি কাগজখনত লিখিবলৈ সুবিধা এটা দিলে মোক বেদব্ৰত বৰা তেওঁ দিলে ফাৰ্ষ্ট আৰ্টিকল তাতে মই প্ৰথম 7 মাহমান কাম কৰিলোঁ তাৰপৰা প্ৰথম আৰ্টিকল দৰমহা পাইছোঁ 300 টকা সেইটোৱে আৰম্ভ তাৰপিছত প্ৰেছ ক্লাবত এনেকৈ বহি আছোঁ তাৰপৰা আছিক আহমেদ যে আমাৰ কেমেৰা পাৰ্চন আছিক আহমেদে মোক কৈছে হেৰি চক্ৰপাণি তোমাৰ দেখা শুনা ভাল এটা নিউজ চেনেল আহিছে NN বুলি ৰাণা জামান তাৰপৰা ৰাণা জামান ছাৰ তাৰপৰা তুমি ইণ্টাৰভিউ এটা দিবা নেকি ট্ৰাই নকৰা কিয় ঠিক আছে দিম তাৰপিছত পিছদিনা আছিক দাক ফোন কৰি গ'লোৱে ইণ্টাৰভিউ দিলোঁ 4,000 টকা দৰমহা দিছে ঠিক আছে হ'ব এইটো সেইটো সময়ত বহুত আৰু তাৰপিছত সুধিছে এতিয়া বাইক আছে নাই 4,000 টকা দৰমহা দিব বাইক আছে নাই সুধিছে বোলো বাইক নাই তাৰপিছত কিবা কৰি যোগাৰ কৰি বাইক এখন ল'লোঁ তাৰপিছতে আৰম্ভ কৰিছোঁ আৰু যাত্ৰা ভাল হ'ল সেই যাত্ৰাটোতে অসমে মই কৈছোঁ নহয় আগতে কৈছোঁ এতিয়া কৈছোঁ তোমাৰ নিচিনা এজন সুদক্ষ সাংবাদিক হয় আৰু তুমি কৰি আছা ভাল পাইছা মই তোমাৰ লগত আৰু এটা কথা পাতিম কৈছোঁৱে যে জুবিনদাৰ কথাটো মই যিমানেই চাই থাকোঁ ধৰা ইউটিউবতে হওক বা বেলেগ অনুষ্ঠানতে হওক জুবিনদাৰ লগত তোমাৰ যথেষ্টকেইটা ইণ্টাৰভিউ আছিলে তাৰমানে তুমি টাচত আছিলা আৰু
মই জানিব বিচাৰিছোঁ কেনেকৈ আৰম্ভণি হৈছিলে তোমাৰ আৰু এবাৰ গালিও খাইছিলা তুমি হয়নে আৰম্ভটো মই কেতিয়া হৈছিলে কৈ দিওঁ প্ৰথম জুবিনদাৰটো আগতে শ্ব'টো চাই ফুৰো কেতিয়া ওচৰ পাব পৰা নাই মন যায় আৰু জুবিনদাৰ কাষ চাপিব খুব মন আছিলে তাৰপিছতে DY 365ত তেতিয়া কিছুমান শ্ব' হৈ থাকে হা এফালে নিতুমণি শইকীয়া ডাঙৰীয়া কৰে মুক্ত কণ্ঠ DYত চলি থাকে জনমঞ্চ এইবিলাকত মানে কি কৰে এই যিবিলাক ইনষ্টিটিউট আছে তাৰ পৰা ষ্টুডেণ্ট নিব লাগে ষ্টুডেণ্ট যাব লাগে তাত মানে বহি থাকিব লাগে কুৱেশ্যন কৰিব লাগে পেনেলত এনেকুৱা মুক্ত কণ্ঠ অনুষ্ঠানবিলাক তাতে মোক কেইবাটাও ইনষ্টিটিউটৰ মানে হেৰি দিলে DY 365 মোক মানে হেৰি কৰি পাতিলে এইটো কি বুলি ক'ম এতিয়া এই মানুহ যোগান ধৰাটো মোক ক'লে যে গাড়ীখন অডিয়েন্স লাগিব অডিয়েন্স লাগে গম পাইছো তই কপিল শৰ্মা শ্ব' আৰু কপিল শৰ্মা শ্ব' অডিয়েন্স লাগে ইনষ্টিটিউটবিলাকৰ ষ্টুডেণ্টবিলাক তই যোগাৰ কৰিব লাগে মই কৈছোঁ ঠিক আছে কৰিম মোক কি দিব তোক গাড়ী এখন দিম আৰু দিনটো খোৱাটো তোক দি দিনটো খোৱাটো তই পাবি ড্ৰাইভাৰটোৰ লগত তই কিন্তু চবকে আনিব এৰেঞ্জ কৰি দিব ঠিক আছে এনেতো কামো নাই কাম বিচাৰি আছে ৰিপৰ্টিঙত একো নাই আৰু একো নাই ক্লাছ কৰাৰ পিছত মোক কি থাকে একো নাই তাৰপিছত মই যে এইটো সুযোগতে সোমাব লাগিব ক'ৰবাত তাৰপিছত সোমাই মোৰ গান মোৰ প্ৰাণৰ ছেটটো খুব ধুনীয়া বনাইছিলে তাৰপিছতে তেতিয়া প্ৰথম জুবিনদাক লগ পালোঁ হিৰুদাৰ শ্ব'টোত প্ৰথম আছিলোঁ তাৰপিছতে বহুত শ্ব'ত থাকিলোঁ তাৰপিছত DGP ভাস্কৰজ্যোতি মহন্তৰ পৰা আৰম্ভ কৰি বহুত মানুহ আহিছিলে হিৰুদাৰ শ্ব'টোত বৰ বেলেগ ধৰণে আমি থাকিলোঁ মানে হিৰুদাৰ লগত এইখিনিতে আমি আড্ডা মাৰি থাকোঁ তাৰপিছতে হিৰুদাৰ লগত শ্ব'টো হোৱাৰ পিছত মই জুবিনদাক ক'লোঁ তাৰ আগতে আকৌ মই কি কৰিছিলোঁ এই পেপাৰত যে লিখা মেলা কৰি থাকোঁ মই সেই পদপথৰ যিসকল দিব্যাংগ অন্ধ শিল্পী তেওঁলোকৰ লগত মোৰ খুব ভাল আৰু ৰেল ষ্টেচন পদপথৰ তেওঁলোকক ফোন কৰি থাকোঁ মই ৰাতিপুৱা গধূলি তেওঁলোকে একো নহ'লেও চাউণ্ডটোত চিনি পায় মই সেইফালে পাৰ হৈ গ'লে দাদা বুলি ক'লে চক্ৰপাণি বুলি কয় মানিব লাগিব তেওঁলোকৰ ঘনিষ্ঠতা এটা আহিছিলে মোৰ তেওঁলোকৰ কাৰণে কিবা এটা কৰিবলৈ মন আছিলে তাৰপিছতে মই ক'লোঁ ঠিক আছে তেওঁলোকে শিল্পী পেঞ্চন নাপায় তাৰপিছতে মই হিৰুদাৰ লগত শ্ব'টো শেষ কৰিছে জুবিনদা আমি ফটো চটো উঠিছোঁ ফাৰ্ষ্ট জুবিনদাক লগ পাইছোঁ তাৰপিছতে মই জুবিনদাক ক'লোঁ দাদা এই শ্ব'টো টেলিকাষ্ট হ'ব এটা কাম কৰিব পাৰি নেকি আপুনিতো ইমান ডাঙৰ ডাঙৰ মানুহক মাতিছে সৰু মানুহ কেইজনমানক মাতিব নেকি জুবিনে কৈছে কাক মই তেতিয়া ক'লোঁ এই পদপথৰ শিল্পীসকলক মোক প্ৰথম জুবিনদাই কৈছে আজিও মনত আছে মোৰ লগৰ গোটেইখিনি আছিলে তই আনিব পাৰিবি চবকে মই কৈছোঁ চবকে মই লৈ আহিম তাৰপিছত জুবিনদাই প্ৰডাকশ্যনক ক'লে এই ইয়াক গাড়ী দুখন দি দিবি আৰু কাইলৈ এইটো শ্বুটিং হ'ব শেষ কাইলৈ শ্বুটিং হ'ব ইমান কুইক তাৰপিছতে মই ঠিক আছে হ'ব তাৰপিছত দিনটো চবকে হেৰি কৰি গধূলি শ্বুটিঙত মই চবকে লৈ গৈছোঁ তুমি এনেই এটা কথা একদম জাষ্ট এটা কথা ভাবিছোৱাচোন সাধাৰণতে তুমিও নিউজত কৰিছিলা ময়ো কৰিছিলোঁ তেনেকুৱা এটা যেতিয়া অফাৰ এটা আমি এডিটৰক দিওঁ তেওঁলোকে কয় ভাবিম দেই কথাটো বা দুই এদিন পিছুৱাই দিয়ে তেখেতৰ ইনষ্টেণ্ট ৰিজাল্টটো চোৱাচোন কাইলৈ কৰিবই লাগিব সেইজন জুবিন গাৰ্গ কোনো বেলেগ চেনেলৰ এডিটৰ-ইন-চিফ নহয় ন আৰু তেওঁ বিবেকটো চোৱাচোন তেওঁ চিন্তা কৰিলে লগে লগে কথাটো মানি ল'লে তাৰপিছতে ৰাজীৱ হৰি কৌশিক আৰু শিল্পী বা বুলি এজনী আছিলে প্ৰডিউচাৰ আছিলে তেওঁলোকে লগে লগে নিৰ্দেশ দিলে মানুহ আহি গ'ল পিছদিনা শ্বুটিং হৈ গ'ল শ্বুটিং হৈছে ৰাতিপুৱা পিছদিনা পেপাৰত বাতৰি হৈছে আৰু গোটেই ইমানবিলাক শ্বুটিং হ'ল শ্ব'টোৰ কিন্তু ফাৰ্ষ্ট টেলিকাষ্ট হ'ল সেই শ্ব'টো সেইটোৰে প্ৰমো কৰি পেলাই অন এয়াৰ কৰিছিলে মোৰ গান মোৰ প্ৰাণৰ যিদিনা টেলিকাষ্ট হৈছে সেইদিনা মোৰ আজিও মনত আছে চব পেপাৰত লিখা মেলা হ'ল আমাৰ নামৰ সহিতে আৰু সেই অনুষ্ঠানটোৰ পিছতে মোক ফোন কৰিছিলে তেতিয়া মোৰ আজি ভালকৈ মনত আছে তেতিয়া সাংস্কৃতিক মন্ত্ৰী আছিল হয়তো বিস্মিতা বাইদেউ নহ'লে কোন আছিল মই পাহৰিলোঁ তেওঁৰ PA মোক ফোন কৰিছিলে যে ইমান ধুনীয়া তোমালোকৰ এই পদক্ষেপটোত শলাগ লৈছোঁ আমি পদপথৰ শিল্পীসকলৰ কাৰণে আমি পেঞ্চনৰ কিবা এটা ব্যৱস্থা কৰিম সেইটো তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিন আছিলে তো সেইটো মোৰ কাৰণে জীৱনৰ খুব ভাল লগা এটা দিন আৰু তাৰ পৰা জুবিনদাৰ প্ৰতি সেই যিটো শ্ৰদ্ধা ভক্তি মৰম বাঢ়ি গ'ল সেইটো বহুত বাঢ়ি গ'ল মানে বহুত বাঢ়ি গ'ল তাৰপিছত জুবিনদাক লগ পাই থাকিলোঁ তাৰপিছতে নিউজ চেনেলত জইন কৰিলোঁ ফাৰ্ষ্ট প্ৰতিদিন টাইমৰ শ্ব' প্ৰথম শ্ব'টোতে খং উঠে মোৰ লগত জুবিনদাৰ খং হাই কাজিয়া খং কেলে উঠিছিলে এইটো খং মানে তুমি কান্দিছিলা মই জানো মানে সেইটো তাৰপিছততো বহুত গ'ল NNত জইন কৰিলোঁ তাৰপিছতে নিউজ লাইভ গ'লোঁ তাৰপিছত নিউজ লাইভৰ পৰা আমি একেলগে প্ৰতিদিন টাইমলৈ গুচি আহিলোঁ নিতুদাৰ লগত এটা টীম 25জন মানে মনত আছে তাৰপিছত লাহে নিতুদা এতিয়া জইন কৰিছে নিউজ লাইভৰ পৰা আহি তাত জইন কৰিছে তেখেত আমি একেলগে তাৰপিছতে তেতিয়া প্ৰতিদিন টাইমে মোক ফাৰ্ষ্ট 8টা বজাৰ টক শ্ব' অফাৰ কৰিছে তেতিয়া মানে প্ৰতিদিন টাইমৰ পৰা কেইবাজনো আকৌ ওলাই আহিলে আছাম টক শ্ব'লে ডাঙৰ ডাঙৰ কেইবাজনো এতিয়া নাম নকওঁ আৰু
তাৰপিছত প্ৰতিদিন টাইম খালী হৈ গ'ল শ্ব' কৰিবলৈ মানুহ নাই তাৰপিছতে মোক প্ৰথম স্মিতাক্ষী মানে জয়ন্ত বৰুৱাৰ ছোৱালী আৰু এতিয়া স্বত্বাধিকাৰী তো তেওঁ ক'লে যে চক্ৰপাণি তুমি শ্ব' কৰিবা মই কৈছোঁ ঠিক আছে মই কৰিম মই এটা সুযোগলৈ ৰৈ আছিলোঁ তাৰপৰা মোক কৈছে তুমি দেওবাৰৰ শ্ব'টো কৰিবা ঠিক আছে প্ৰথম কাৰ লগত কৰিবা জুবিন গাৰ্গৰ লগত এনেই কৈছোঁ মোৰ কোনো একোৱেই নাছিলে মোৰ ফুল কনফিডেণ্ট মই কিবা এটা কৰিম আৰু তেখেতক সোধাও নাই আৰু তুমি সোধাও নাই আৰু মই জুবিন গাৰ্গৰ লগত কৰিম ডাইৰেক্ট কৈছোঁ কেতিয়া হ'ব মই কৈছোঁ নেক্সট উইকৰ প্ৰথম শ্ব'টো ইমানখিনি কনফিডেণ্টত কৈছোঁ মই তাৰপিছতে সময় মোৰ লগত তেতিয়া ধৰক কি বাৰে কৈছিলে মই পাহৰিলোঁ 4 দিনমান আছে আৰু বাকী মানে অভাৰ কনফিডেণ্ট বুলি কয় নহয় যিটো আজিকালি আমাৰ হিৰকৰো আছে এই বস্তুটো লাগে কিন্তু লাগে কৈ দিব লাগে নহয় আৰু সেইটো কাৰণে মই তোমাক মানে ৰাজহুৱাকৈ শলাগ লৈছোঁ তুমি চোৱা আজিও ষ্টিল তোমাৰ সেই কনফিডেঞ্চটো আৰু সেই যিটো জ্বলিলে এটা এক্সাইটমেণ্ট থাকে সেইটো এতিয়াও আছে তোমাৰ নহয় সেইকাৰণে পাৰিছা ন য়ং হৈ থাকিব লাগিব মানুহ আৰু সেইটো লাগে তুমি ভাবিলা যে কাইলৈ নকৰি আজিয়ে কৰিম সেইটো খুব ডাঙৰ কথা আজি কৰিম বুলি ভাবি আজিয়ে কৰি দিব লাগে যি ৰিজাল্ট হওক মানে মই এটা বস্তু জানো যদি আপোনালৈ অফাৰ আহিছে আপোনাক যদি সুযোগ আহিছে ন একচেপ্ট কৰিব লাগে সুযোগটো আপুনি একচেপ্ট কৰিব লাগে নহ'লে নেক্সট এটা ৰৈ থাকে মই সেই কম্পিটিশ্যনত থাকিম মই সেই নেক্সটটোক দিব নিবিচাৰোঁ তো মই প্ৰথম যদি পাৰিম বুলি ক'ম নোৱাৰিলোঁ বুলি ক'ম বাট মই এই সুযোগটো এৰি দিয়াত নাই আৰু সুযোগ খুব কম আহে মানুহৰ জীৱনত সেইটো সুযোগ আহিলে মই কৰি পেলালোঁ লাষ্টত মোৰ এনেকুৱা হ'ল প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰীয়ে মোক কৈছে যেতিয়া জুবিন গাৰ্গে বুমটো দলিয়াই দিলে তাই অপমান কৰিছে এইটো ভাল নহ'ব মই কৈছোঁ এইটো দায়িত্ব মোৰ মই কেনেকৈ প্ৰেজেণ্ট কৰোঁ আৰু ইমান ধুনীয়া প্ৰেজেণ্ট কৰিলোঁ লাষ্টত জুবিন দাই খুব ভাল পালে সেইটো কাৰণটো তেওঁৰ একো নাই তেওঁৱে মোক মেছেজ কৰিছিলে যে তই সোনকালে আহিবি চান্দুবিত শ্বুটিং হৈ আছিলে মৰিলং গান মই 6টা বজাতে গৈছোঁ আৰু জুবিন দাই দৈ খাই নে নাখায় মই কি জানো মই তাৰে যিসকল আমাৰ ট্ৰাইবেল লোক আছে জনজাতীয় লোক তেওঁলোকে খুব দৈ হেৰি মানে এইটো চুঙা দৈ ৰাতিপুৱাই যাওঁ জলপান খাম দৈ লৈ যাওঁ দৈটো লৈ গৈছোঁ দাদা দৈ লৈ আহিছোঁ উঠিলেই নহয় খং দিলে দলিয়াই তাৰপিছতে মোৰ লগত কেমেৰা পাৰ্চন আছিলে হেৰি নামটো পাহৰিলোঁ ন প্ৰতিদিনৰ মোৰ নামটো মনত পৰিলে ক'ম বাৰু পাহৰি থাকিলোঁ একদম সদায় লগ পাই থাকোঁ কেতিয়াবা পাহৰি থাকোঁ হৈ যায় তেনেকুৱা নহয় আৰু তেখেতৰ খংটো মই কেইবাবাৰ পাইছোঁ এই পাহৰিলে মিনিটতে সেইটো ক'লে যে তেওঁৰ মানে কেইমান ছেকেণ্ডৰ পিছতে তেওঁ পাহৰিলোঁ তোমাক যে সেইটো কৈছিলে পাহৰিলে তাৰপিছত ভাত খোৱালে তাৰপিছত গোটেই দিনটো থাকিলোঁ তাৰপিছত মোক আকৌ গাড়ীত বহাই লৈ প্ৰগ্ৰেমলৈ লৈ গ'ল ইমান ধুনীয়া আৰু সেই কথাটো ৰাজহুৱাকে তেখেতে কৈছে যে এই ইয়াক মানে চক্ৰপাণি কেনেকুৱা বুলি আৰু তোমাকে কৈছিলে নেকি যে ইয়াক কেতিয়াবা মই গালিও পাওঁ হেৰিও কৰোঁ খুব মৰম লগাকৈ কৈছিলে মই তাত আৰু এটা কথা ভাবিলোঁ তেতিয়া যদি সেইদিনা জুবিন গাৰ্গে মোৰ বুমটো দলিয়াই দিলে মই যদি জুবিন গাৰ্গক সেইদিনা যদি মই ভাবিলোঁ জুবিন গাৰ্গে মোৰ বুম দলিয়াই দিছে মই আৰু তেওঁৰ ওচৰলৈ কেতিয়াও নাহোঁ বাট কেতিয়াবা ন মানুহ অকণমান 5 মিনিট ধৈৰ্য ধৰিব লাগে 5 মিনিট ৱেইট কৰিব লাগে পৰিস্থিতিটো চাব লাগে তাৰপিছত পৰিস্থিতিটো বেলেগো হৈ যাব যিটো মোৰ লগত হ'ল সেইদিনা যদি মই বোলে জুবিন দাই মোৰ শ্ব'ত এনেকুৱা কৰিলে মই আৰু তেওঁৰ ওচৰত নাচাপোঁ লাজ পাইছোঁ আৰু আজিলৈকে জুবিন দাৰ লগত মোৰ 20-25টা শ্ব' কেতিয়াও নহ'লে আৰু ইমান ঘনিষ্ঠভাৱে বহুত আৰু এতিয়া শেষত ধৰক তেওঁ নোহোৱা হোৱাৰ পিছত SITয়ে মোৰ পৰা 4টা শ্ব' এটা ভিডিঅ' তেওঁলোকে লৈছে জুবিন মই সেইটো কথাও সুধিম তোমাক SIT কথাটো মই আৰু এটা কথা এইটো মানে জানিবলৈ মন যায় তোমাৰ লগত খুব ক্লোজ আছিলে মানে বিশেষকৈ শ্ব'গীতা যোগেদি ইমান ক্লোজ মানে তুমি এটা শ্ৰদ্ধা থাকে ন বেছি শ্ৰদ্ধা থাকে জোখতকৈ বেছি শ্ৰদ্ধা থাকে কাৰণ তুমি কেইবাটাও শ্ব' কৰিছা আৰু ইমান সুন্দৰ শ্ব'গীতা হৈছিলে মই এটা কথা মাজত কৈ থওঁ বহুতে কয় ন জুবিন গাৰ্গৰ লগত খুব ঘনিষ্ঠ আছিলে সঁচা অৰ্থত ক'বলৈ গ'লে মই জুবিন দাক কেতিয়াও কামোৰ দি থকা নাছিলোঁ মোৰ যেতিয়া প্ৰয়োজন আছে বা দাদাৰ মোৰ প্ৰতি যেতিয়া প্ৰয়োজন আছে দাদাই নিজে ফোন কৰে চক্ৰ অমুকটো কৰিব লাগিব তই অমুকটো কৰি দিবি মই কৈছোঁ অ'কে শেহতীয়াকৈ জুবিন দাই এটা পডকাষ্টতো কৈ গৈছে মোৰ কথা অবয়ব ভূঞাৰ পডকাষ্ট কিবা এটা কৈ থৈ গৈছে তাতো কৈ থৈ গৈছে মানে যেতিয়া খবৰ লওঁ দাদা গা ভালে আছেনে দাদা পডকাষ্টতো কেতিয়াবা মই দাদাক কওঁ দাদা আপুনি কমাইছেনে কেতিয়াবা দাদাই ৰাতি 1টামান বজাত ফোন কৰিব
কোনো ধৰণৰ সেইটো হেৰি নাই দাদা কওক কি হৈছে তোৰ চব ঠিকে আছে এনেকুৱা মই সেই বস্তুখিনি সঁচা অৰ্থত আজি বুজি পাইছোঁ তেতিয়া ইমান তেতিয়া এজ ইউজুৱেল ফোন আপুনি যেনেকৈ ফোন কৰে দাদাও ফোন কৰিছে না আচলতে কোনো ভবাই নাছিলে ন এতিয়াও কোনো আমি আচলতে সেইটো আমাৰ জেনেৰেশ্যনটোতো পচিবলেই নহয় যে তেখেত নাইকিয়া হ'ল আৰু ময়ো মানে এতিয়া অনুভৱ কৰিছোঁ মই ফোনটো কৰিলে জুবিন গাৰ্গ চক্ৰ ক মানে সেইটো যে কিমান মানুহে যে তেওঁক লগ পাবলৈ বিচাৰি থাকে কিমান মানুহে চাগে তেওঁৰ ফোনৰ এটা ৰিপ্লাই পাবলৈ বিচাৰি থাকে সেই মানুহজনে যদি মোক তেনেকৈ কয় মোলৈ এটা ফোন কৰে ভাবকচোন মই তেওঁৰ প্ৰতি কিমান শ্ৰদ্ধাশীল আছিলোঁ হয়নে কিমান মৰম আছিল সেই বস্তুটো আজি অনুভৱ হয় কিন্তু সঁচা বাৰু যি কি নহওক মই আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ এইটো প্ৰত্যেকজন মানুহৰ এটা অভিজ্ঞতা আছিলে তথাপি মই তোমাৰ পৰা জানিব খুজিছোঁ কাৰণ কৈছোঁ যে তোমাৰ লগত অকণমান ঘনিষ্ঠ আছিলে বা তোমাৰ নম্বৰটো তেখেতৰ থাকে বা তেখেতে তোমালৈ কেতিয়া ফোন কৰে যেতিয়া যিদিনাখন আমি গম পাইছোঁ যে জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই তোমাৰ কেনেকুৱা হৈছিলে পৰিস্থিতিটো সেইটো মই জানিবলৈ বিচাৰোঁ মানে কি হৈছিলে একো ক'ব না মই সেইদিনা তুমি আছিলোঁ হেৰিয়াত আছিলোঁ তৰালি শৰ্মা বা মই আৰু এঞ্জেলা চাংমে আমি আটাইকেইজন আছিলোঁ এটা প্ৰগ্ৰেমত কলাক্ষেত্ৰত তাৰপিছতে কেতিয়াবা কি হয় মোৰ ধৰক কিবা এটা বস্তু কিনিলে ন দাদাক দিবলৈ মন যায় বা কেতিয়াবা দিছোঁ সিটো তো মই কাণ ফুটালোঁ কাণফুলি পিন্ধা হ'লোঁ মই কেতিয়াবা ভাবোঁ দাদাক কিবা এটা দিম সেইদিনা তাতে মানে এগৰাকী মহিলাই ধৰক এই থুৰীয়া বনাই আনিছিল সৰু থুৰীয়া যি পুৰুষেও পিন্ধিব তো তৰালি বাই আকৌ মোক থুৰীয়াটো পিন্ধাই আৰু তেখেতে সেই বস্তুবোৰ খুব ভাল পায় তাৰপিছত মই মানুহগৰাকীক কৈছোঁ দুটা দিব মই এটা দাদাক দিম তৰালি বাই কৈছে পাৰা দেই দাদাক দিব ভাল পাব জাষ্ট সেই কথাখিনি পাতি ঘৰ আহি পাইছোঁ কিবা কাৰণত এনেই নিউজ চেনেলটো লগাইছোঁ আৰু অদ্ভুত খবৰ এটা বাজি আছে দেখোন মই য'ত চ'ৰ্চ আছে খবৰটো ল'লোঁ যেতিয়া অ'কে বুলি মানে খবৰটো পাইছোঁ ন একো কোৱা নাই মই যাওঁ মই গাড়ীখন লৈছোঁ কেনেকুৱা লাগিছে নিজে গম পোৱা নাই চকু পানী ওলাইছে তাৰপিছতে মই আমাৰ হিৰক তাৰপিছতে শশাংক সুমে তাৰপিছত পাৰ্থ আমাৰ যে ভাইমন্দাত এক্টিং কৰিছিলে পাৰ্থ আৰু বনদীপ আমি চাৰিটা মোৰ গাড়ীখনতে কাহিলীপাৰালৈ জাষ্ট গৈ আছোঁ গৈ তাত পাই আৰু চব মানুহ ভৰ্তি কনফাৰ্ম হৈছে আৰু সেই দিনটো সঁচাকৈ বৰ অভিশপ্ত দিন অসমৰ কাৰণে বিশেষকৈ মই তোমাক আৰু এটা কথা সুধিছোঁ SIT তোমাক মাতিলে তাৰপিছত খুব মানুহে গালি পাৰিলে তোমাক অকল মোক মতা নাই নহয় গোটেই মই তাকে জানিব বিচাৰিছোঁ মানুহক মাতিলে হয় বাট মোক চাগে মোক কিয় তেনেকুৱা কৰিলে মই নাজানো বাট মোৰ আটাইতকৈ বেছি টাইম যাবলগীয়া হ'ল এইটো কথা মই কৈছোঁ এতিয়া যে মোৰ 4টা ইণ্টাৰভিউ আৰু জুবিনদাৰ এটা ভিডিঅ' তেওঁলোকে লৈছে আৰু এই গোটেইখিনি লিখি দিবৰ কাৰণে সময় লাগে 1.5 ঘণ্টা আজি যে আমি যেনেকৈ কথা পাতি আছোঁ মই কি সুধিলোঁ দাদাই কি ক'লে বৌয়ে কি ক'লে বেলেগ এটা ইণ্টাৰভিউত মই কি সুধিলোঁ আকৌ মনত পেলাবলগীয়া হৈছে নাই ইণ্টাৰভিউ উলিয়াই দিছে চাই টাইপ কৰি লিখিব সেই গোটেইখিনি বস্তু দিওঁতে অকল মই নাই মোৰ লগত হিৰক নয়ন তাৰপিছত মোৰ ষ্টুডেণ্ট আমি চবেই মিলি জুলি মই ঘৰত আনি লিখি পেলাই আকৌ সেইখিনি ছাবমিট কৰিব যাওঁ এই যে অহা যোৱা বাহিৰত যে মিডিয়া ৰৈ থাকে অহা যোৱা কৰোঁতে যে দেখা পায় মিডিয়াই ভাবে ভিতৰত চাগে বহুত কিবা কিবি সুধিছে বাট মই সেইখিনিয়ে দিবলগীয়া হৈছিলে সেইকাৰণে গালি আৰু এটা তুমি মানে মই তোমাক সুধিছোঁ যেতিয়া শেখৰ শৰ্মাৰ ইণ্টাৰভিউটো প্ৰথম ওলাল তুমি এনেকুৱা ভাবা নেকি যে যিকেইজন মিডিয়াত মানুহ আছিলে এটা সময়ত ময়ো মিডিয়াত কৰিছিলোঁ মই গম পাওঁ চবৰ মাজত এটা দৌৰ থাকে যে প্ৰথম মই উলিয়াওঁ এইটো এটা কম্পিটিশ্যন থাকে দেই এইটো যোনেই নকওক যে নাথাকে বুলি ক'লে থাকিবই লাগিলে তুমিয়ে মই একেলগে খুব ভাল বন্ধু তথাপিও প্ৰথম নিউজটো মই উলিয়াওঁ সেই কম্পিটিশ্যনটোৰ তুমি কেতিয়াবা বলি হ'লা নেকি বা বেলেগ মিডিয়াই তোমাক সেইটো কাৰণে টাৰ্গেট কৰিলে নেকি তুমি ভাবা নেকি হ'ব পাৰে বাট নাজানো বাট মই জুবিনদাৰ লগৰ যিখিনি মানুহ আছিল তেওঁলোকৰ লগততো এতিয়াহে আমি দেখিছোঁ তেওঁলোকে কিমান ভিতৰি খাই আছিল জুবিনদা বাট যেতিয়া চব একেলগে আছিল সকলোতো ভালেই আছিল কোনোতো ইজনে সিজনৰ কথা কোৱা নাই সেম সময়তে মোৰো জানিব মন গৈছিলে যে আচলতে ছিংগাপুৰত হৈছিল কি চবৰে এটাই জানিব মন গৈ আছিলে আৰু সেই বস্তুটো জনাব কোনে
যিকেইটা তাত উপস্থিত আছিল সেইকেইটাই হয় সিদ্ধাৰ্থে জনাব নহ'লে শেখৰে জনাব যোনকেইজন আছিল তাৰ ভিতৰত মোৰ কণ্টেক্ট আছিল কি সিদ্ধাৰ্থ আৰু শেখৰৰ লগত সিহঁতকে মেছেজ কৰিম না প্ৰথম জানিব কি হ'ল দাদা হয় তো মোৰ সেইটো বস্তুটোৱে জানিবলৈ মন আছিলে যিখিনি বস্তু পিছত ভাবিলোঁ যে তেওঁলোকে মিছাকৈ কৈছিলে আৰু সেইটো যেতিয়া ইণ্টাৰভিউ দিয়া হ'ল ছ'চিয়েল মিডিয়াত মই দিলোঁ তাৰপিছতে ময়েই বাকীকেইটা চেনেলকো কৈছোঁ ময়ে তেওঁলোকৰ নাম্বাৰ দিছোঁ বাকীকেইটা চেনেল গৈছে ইণ্টাৰভিউ লৈছে বাট ফাৰ্ষ্ট চাগে মই দিয়াৰ কাৰণে তেনেকুৱা চক্ৰপাণি মই তোমাক আগতেও পাইছোঁ চক্ৰপাণি অলপ খং আছে নেকি বাৰু নাই আছে নাই অলপ জেদটো আছে কিন্তু নাই পজিটিভ জেদ আছে কৰিব মন যায় হাৰিবলৈ মন নাযায় হাৰিলে আকৌ উঠিব মন যায় সেইটো বহুতবাৰ হৈছে বিজনেছ কৰি পেলাইও হাৰিছোঁ 2-3 বাৰ নিউজ চেনেলত হাৰিছোঁ শ্ব' কৰিবলৈ গৈ হাৰিছোঁ তাৰপিছতে কিছুমান শ্ব' কৰিব নিদিয়ে কিছুমান মানুহে সেইটোতো আকৌ কৰি দেখাইছোঁ নহয় যদি যোগাত্মক হিচাপে চিন্তা কৰা হয় তেতিয়াহ'লে চক্ৰপাণি মোৰ দৃষ্টিত আকৌ এজন ফাইটাৰ ফাইট কৰিছোঁ লাইফ ফাইটাৰ হয় দৰ্শককো জনাব বিচাৰিছোঁ কাৰণ তোমাৰ নিউজ চেনেলৰ কথা আহোঁতে মই কৈছোঁ দেই তোমাৰ যিটো ডাঙৰ এক্সিডেণ্ট হৈছিলে চুৰিয়ে মাৰিছিলে তোমাক তো সেই কেছটো কি হৈ আছে এতিয়া নাই একো নাই এইবিলাক নিউজ চেনেললৈ কেছ দিছিলে মইতো একো নকৰিলোঁ একো নহয় মোৰ শুকাল ঘাঁহ সিহঁতো জেলৰ পৰা ওলালে লেখা খতম আৰু তুমিতো দুখী হিচাপেতো তুমি একোৱেই নাছিলে একোৱেই নাই সহায় কৰিবলৈ গৈ খংটো কিহৰ কাৰণে উঠিলে সেই মানুহটোৰ তেতিয়া মই সিহঁতৰ হোলী আছিলে আগদিনা জুবিনদাৰ লগতে শ্ব' আছিলে হোলীত সিহঁতৰ ৰেষ্টুৰেণ্টত গৈ পেলাই কণী দলিয়াদলি কৰোঁতে কণী পেলাইছিলে এটা হেৰিয়ে চিকিউৰিটি গাৰ্ডে সেই ছোৱালীজনী পৰহি মই হেৰিয়াত লগ পাইছিলোঁ পাঠশালাত লগ পাইছিলোঁ মোক লগ কৰি গৈছে তাত চিকিউৰিটি গাৰ্ড আছে মই সিহঁতক বচাবলৈ গৈহে মোৰ এখন মনত আছে না আৰু বহুত ডাঙৰ এক্সিডেণ্ট আছিলে তাৰপিছতে এইবিলাক পুৰণা কথা আৰু তাৰপিছত ভাবিছিলোঁ মিডিয়া এৰিম বাট ষ্টিল কৰি আছোঁ নাই এৰাটো প্ৰশ্নই নাহে কাৰণ তুমি ফাইটাৰ তাৰপিছতো তুমি মই নিজে খবৰ ল'বলৈ দেখিছোঁ তোমাক গোটেই ঘাঁহ কেনেকৈ চিলাই কৰা আছিলে আৰু আৰু এটা ভাল খবৰ তোমাৰ আছে মই গম পাওঁ এতিয়া তুমি আগৰ পৰা তুমি ব্যৱসায়ৰ লগত জড়িত কৰিব লাগে কেলৈ কৰিব নালাগে সেইটোতো বেয়া কথা নহয় ভাল কথা ন মানুহে আহে বেপাৰী হ'ল বুলি নাই সেইটো মই নাভাবোঁ কাৰণ কৰিব লাগে আৰু মই বেলেগকো উৎসাহে দিওঁ এতিয়া বহুতে মোক সোধে যে উত্তম দা এইটো কৰিব পাৰিনে মই কওঁ যে তুমি কৰা আৰু আমাৰ তুমিও সেইটো বিশ্বাস কৰা চাগে অসমীয়া মানুহে কি হয় অলপ আমি আগৰ পৰা অলপ সময়টো বেছিকৈ লৈছোঁ ধৰা আমাৰ ঘৰত কয় পঢ় তোমাৰ ঘৰতো কৈছিলে পঢ় কিন্তু এইটো নকয় যে কাইলৈ ভাল ব্যৱসায় কৰিব লাগিব বা পইচা ঘটিব লাগিব কিন্তু কয় যে পঢ় চাকৰি এটা কৰিব লাগিব এতিয়া চাকৰিৰ পিছত থাকোঁতে সময়টো গুচি যায়গৈ এতিয়া বাৰু মোৰ কথালৈ আহোঁ তুমি এতিয়া নতুনকৈ যুৱ ব্যৱসায় নতুনকৈ নহয় আগৰ পৰা কৰি আছা এতিয়া ভালকৈ লাগিছা তাৰ বিষয়ে মোক কোৱাচোন অকণমান তোমাৰ লাগিছোঁ মানে ট্ৰাই কৰিছিলোঁ ৰেষ্টুৰেণ্ট বিজনেছ কৰিব খুব মন মই মানুহক ৰান্ধি নিজে ভাল পাওঁ জানো খুৱাই ভাল পাওঁ খাই ভাল পাওঁ তোমাৰ ঘৰত খাইছোঁ কেইবাবাৰো খাইছোঁ ঘূৰি ভাল পাওঁ তো মই ভাবিছোঁ সেই বস্তুটোকে এজ এ বিজনেছ কৰিব পাৰি নেকি প্ৰথমতে এখন ফুড ট্ৰাক কিনিলোঁ সেইটো ফ্লপ হ'ল গুৱাহাটীত ফুড ট্ৰাক ৰাখিবলৈ জেগা নাই তাৰপিছত আৰু কিবা কিবি কৰিলোঁ শেহতীয়াকৈ মই ভাবিলোঁ এতিয়া সোমাব পাৰোঁ মই এক্সপিৰিয়েঞ্চ হ'ল মোৰ দাদা কেইজনমান আছে তেওঁলোকৰ লগত মিলি এতিয়া এখন কাজিৰঙাত হ'ল কলিয়াবৰত হ'ল গুৱাহাটীত হ'ল চ' মানুহে দেখিছোঁ লাহে লাহে খুব ভাল পাইছে নামটো আমাৰ উপভোগ ৰেষ্টুৰেণ্টৰ নাম ডিকাথলনৰ ওচৰত আছে ৰাণী গেট তো মানুহ আহিছে গৈছে খাইছে চবৰে ৰিভিউ ভাল পাইছোঁ এতিয়া দেখিছোঁ বলিউডৰ মানুহো এয়াৰপৰ্টৰ পৰা আহি আমাৰ তাত সোমাইছে ৰিকমেণ্ড কৰিছে আমাৰ যিবিলাক টুৰিষ্ট গাইড আছে বা যিসকল ট্ৰেভেলাৰ ইন'ভা বা শেহতীয়াকৈ আৰু এখন গাড়ী কি আছিলে আৰবানিয়া এই গাড়ীবিলাকৰ জৰিয়তে মানুহবোৰ লৈ আহে তাত দেখোঁ কেতিয়াবা ডাঙৰ মানুহ আহে দেখিছোঁ ভাল হৈছে ভাল হওক এইটো আৰু তোমাৰ আত্মসন্তুষ্টিটো বাঢ়িছে ভাল লাগে মোৰ এতিয়া সময় নাই আগতে ধৰক সময় ধেৰ নিউজ চেনেলত কাম কৰি থাকোঁতে 8 ঘণ্টা কাম কৰোঁতে বাকী সময়খিনি আড্ডা মাৰোঁতে যায় বেলেগৰ লগত পাৰ্টি কৰোঁতে যায় ইফালে যায় সিফালে যায় এতিয়া দেখিছোঁ ভাল লাগে যে ইয়াত কাম খতম পডকাষ্ট শেষ কৰিলোঁ ইফালে সিফালে প্ৰগ্ৰেম থাকিলে কৰিলোঁ গৈ ৰেষ্টুৰেণ্টত সোমালোঁ 10জন মানুহক লগ পালোঁ ঘূৰিলোঁ ৰাতি দেৰিকৈ ঘৰলৈ আহিলোঁ তো শুইছোঁ খাইছোঁ বাছ ভাল লাগে তেনেকৈ চলি আছে নাই ভাল হওক তোমাৰ আৰু এইটো যে তুমি আগবাঢ়িছা
মানে বহুত যুৱকৰ কাৰণে তুমি সাহস দেই মই এটা বস্তু ভাবোঁ মানে আমাক যে নিশিকালে ন অসমীয়া মানুহখিনিয়ে ব্যৱসায় কৰিব লাগে শেহতীয়াকৈ ন প্ৰত্যেকজন অসমীয়া ল'ৰা ছোৱালীয়ে আৰম্ভ কৰিছে আৰু এই বিশেষকৈ নতুন জেনেৰেশ্যনটো খুব বহুত এক্সপাৰ্ট প্ৰত্যেকটো ক্ষেত্ৰতে দেই মানুহে ক'ব পাৰে যে এইটো কয়ে ছিনিয়ৰখিনিয়ে সেইটো আমাৰ দেউতাহঁতেও কৈছিলে চাগে আমিও কম গৈ আৰু আমাৰ পিছৰখিনিয়ে ক'ব যে তহঁতি আমাৰ নিচিনা নাছিলি নহয় কিন্তু এতিয়া জেনেৰেশ্যনটো বেছি এক্সপাৰ্ট দিনে দিনে বেছি এক্সপাৰ্ট হৈ গৈ আছে আৰু বুজি পায় আৰু আপুনি যদি কাৰোবাক উপদেশ দিব বিচাৰে ন এতিয়া ধৰক মোক মিটিং কলেজ কিবা কিবি মাতে মই উপদেশ দিবৰ কাৰণে মই আৰ্হি এটা দেখাব লাগিব মই ভাবোঁ মই নিজে কৰি ল'ম মই যদি কলেজৰ ষ্টুডেণ্ট এখনত বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টক গৈ পেলাই কওঁ তোমালোকে ব্যৱসায় আৰম্ভ কৰা তোমালোকে অকল পঢ়া শুনাত কেলে আছা খেতি কৰা অমুক কৰা তমুক কৰা বাট মোকতো প্ৰশ্ন কৰিব আপুনি কি কৰি আছে তো সেইকাৰণে মই ভাবোঁ ময়ো দেখাইছোঁ ৰেষ্টুৰেণ্ট খোলা কোনোবাই ব্যৱসায় কৰা আৰু এই অসমখনত যদি আমি অসমীয়া মানুহখিনিয়ে ব্যৱসায় নকৰোঁ ন অলৰেডিতো মানুহ সোমাইছে অলৰেডি মানে খেতি পথাৰ গ'লেই বজাৰখনো যাব তাৰপিছত আমাৰ হাতত একো নাথাকিব আৰু ইনে কৈ থাকি লাভ নাই দপদপনি চলিব বুলি কৈ থাকি লাভ নাই আল্টিমেটলি আমাৰ পথাৰ যাব আমাৰ বজাৰ যাব তাৰপিছত পইচাকেইটা আমাৰ হাতত নাথাকিব তো যদি এনেও লোকক দিবই লাগিব ন প্ৰত্যেকটো বস্তু আমি লোকৰ পৰাই আনিব লাগিব সেইকাৰণে মানে নতুন প্ৰজন্মৰ প্ৰতি এইটোৱে আহ্বান যাতে পথাৰখন আমাৰ লগত থাকক বজাৰখন আমাৰ লগত থাকক আৰু পইচাবোৰ আমাৰ লগত থাকক এইটো খুব সুন্দৰ পদক্ষেপ লৈছা তুমি আৰু আৰ্হিও আৰু 100জন মানুহৰ কাৰণে তুমি আৰ্হি চক্ৰপাণি আৰু এটা কথা এইটো তোমাক মই সুধিছোঁ মই যেতিয়াই তোমাৰ ইণ্টাৰভিউবোৰ চাওঁ প্ৰথম কথাটো হৈছে তোমাৰ কালচাৰেল জগতখনত খুব ভাল দপদপনি এটা আছে আছে আৰু সঁচাকৈ মই চাবলৈ গ'লে তোমাক যিমান চিনি পায় এজ এ ৰিপৰ্টাৰ খুব এইটো মিছা কথা নহয় দৰ্শকে ক'ব যে হয় খুব বেলেগ বিশিষ্ট ৰিপৰ্টাৰক বা সাংবাদিকক ইমান চিনাকি নহয় মুখখন তোমাৰ চিনাকি মুখ এতিয়া কথাটো হৈছে তাৰ সমান্তৰাল হিচাপে তুমি বাৰু ৰাজনীতিৰ প্ৰতি আকৃষ্ট নেকি কাৰণ মই দেখোঁ তোমাৰ তাত ৰাজনীতিবিদসকল আহে অহা যোৱা চলি থাকে বা ভৱিষ্যতলৈ কেতিয়াবা ভাবিছা নেকি যে এই ফিল্ডখনত মই যাম কিবা এটা কৰিম নিজৰ মানুহখিনিৰ কাৰণে এই কথাটো মই চিন্তাই কৰা নাছিলোঁ আজিৰ পৰা চিন্তা কৰিব লাগিব ন কিন্তু এইটো কথা নহয় যে বেয়া নোপোৱা না বেয়া নাপাওঁ মইতো কলেজৰ GS আছিলোঁ সেইকাৰণে ৰাজনীতি তেতিয়া শিকিছোঁ ছাত্ৰ ৰাজনীতি এতিয়া প্ৰত্যেকটো দলৰ মানুহৰ লগত ভাল আহে তেওঁলোক শ্ব' কৰে মই কেতিয়াও কিন্তু ভবা নাই বাট দুবাৰ অফাৰ আহিছিলে দুবাৰ অফাৰ দিছিলে আহিব বিচাৰে নেকি মই বোলো নমস্কাৰ নালাগে মোক 2026 আকৌ কিবা আছে নেকি তেনেকুৱা মই আপোনাক আজিয়ে কথা দিলোঁ মই কোনো কাৰণে ৰাজনীতিৰ প্ৰেক্ষাপটত ৰাজনীতিবিদসকলক প্ৰশ্ন কৰিম মই নিজে ৰাজনীতিত নাযাওঁ কেতিয়াও নাযাওঁ মই সাংবাদিক হৈ চক্ৰপাণী পৰাশৰ হৈ বাৰ্তালাপ হৈ উপভোগ হৈ মই এনেকৈ বছ এইবিলাকত সোমালে আৰু ঢেৰ কাহিনী নালাগে মন নাই একদম কিন্তু প্ৰশ্ন কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব অসমৰ মানুহে বিচাৰে তোমাৰ পৰা প্ৰশ্ন কৰি থকাটো আৰু প্ৰশ্ন কৰিব লাগিব চবকে কৰোঁ কংগ্ৰেছকো কৰোঁ বিজেপিকো কৰোঁ জাতীয় পৰিষদকো কৰোঁ ৰাইজৰ দলকো কৰোঁ AGPকো কৰোঁ হয় প্ৰশ্ন চবকে কৰোঁ প্ৰশ্ন কৰিলে বেয়া পায় বহুতে নহয় সেইটো হয় বেয়া পাই লাভ নাই আৰু কেতিয়াবা ভাবা নেকি তোমাৰ যে এইবোৰ ধৰা মই কৈছোঁ তুমি ফাইটাৰে আৰু কেতিয়াবা তোমাৰ ধৰা তুমি জীৱনটো তোমাৰ খুব উত্থান পতন হৈ আছে কিবা কিবি খেলি মেলি হৈ থাকে আৰু কেতিয়াবা তুমি নভবাংগেও কিছুমান যিটো শব্দত কোৱা হয় জেঙত সোমোৱা বুলি কোৱা হয় কেতিয়াবা পলিটিকেল টাৰ্গেট বুলি ভাবা নেকি এইটো সেইবিলাক একোৱেই নহয় মোৰ এইটো এটা ইনচিডেণ্ট এইবিলাক ধৰি লওক এখন গাড়ী লৈ মই ইয়াৰ পৰা যোৰহাট গৈ আছোঁ আপোনাৰ ঘৰলৈ ইয়াৰ পৰা গৈ আছোঁ যোৰাবাট পাৰ হওঁতে টাৰ্ণিং গৈছে তাৰপিছত ষ্ট্ৰেইট ৰাস্তা তাৰপিছতে কাজিৰঙা পোৱাৰ লগে লগে আপোনাৰ স্পীড ব্ৰেকাৰ হয়নে তাৰপিছতে আমি যোৰহাট পামগৈ গৈ পেলাই তো গোটেই ৰাস্তাটো যদি আপুনি ধৰি লওক গোটেই ৰাস্তাটো যদি গাড়ীখনত একো স্পীড ব্ৰেকাৰ নাই টাৰ্ণিং নাই গাড়ীখন অট'মেটিক গৈ আছে মই যোৰহাট পাই গ'লোগৈ কিমান বৰ লাগিব ভাবকচোন হয়নে সেইকাৰণে অলপ থাকিব লাগে সেইকাৰণে জীৱনত এই যে এইবিলাক এটা হৈছে হেৰি ঘাট প্ৰতিঘাটবিলাক ন এইটো এটা স্পীড ব্ৰেকাৰ গাড়ীখন তাত অকণমান স্পীড কমে আকৌ এটা গতি লয়
আকৌ অলপ স্পীড বাঢ়ে আকৌ যায় মানুহৰ জীৱনটো তেনেকৈ যোৱাটো ভাল একেবাৰে স্মুথ হ'লেও বেয়া আৰু বেছি ধৰক খালা বমা আগৰ ৰাস্তাবিলাক যেনেকুৱা আছিল বেছি খলা বমা আছিলে সেইবিলাকতো ভাল নালাগে গাড়ী চলাই ভাগৰ লাগে এতিয়া ৰাস্তাবিলাক ভাল য'ত স্পীড ব্ৰেকাৰ থাকিব লাগে তাত আছে মোৰ জীৱনটোতো তেনেকুৱা য'ত স্পীড ব্ৰেকাৰ পৰিছে মই তাৰপিছত কিন্তু এটা ভাল পিকআপ লৈ পেলাই আগবাঢ়ি গৈছোঁ সেইটো দেখিছোঁ তোমাৰ সেইটো লাগে সেই স্পীড ব্ৰেকাৰটো লাগে আৰু সিদিনাখন আকৌ তোমাৰ ইণ্টাৰভিউ এটা চাইছিলোঁ ডক্টৰ কুমুদ প্ৰসাদ দাসৰ মই ভাল মানুহ হ'ব খোজোঁ খুব ভাল কিতাপ ভাল তাত আকৌ তুমি ক'লা যে মোক বহুত মানুহে বেয়া পায় বহুত মানুহে বেয়া পায় সেইটোতো এটা কথা ভাৰতবৰ্ষত কিমান মানুহ আছে ভাৰতবৰ্ষ নালাগে অসমত কিমান মানুহ আছে 3.5 কোটি মানুহৰ ভিতৰত 3.5 কোটিয়েতো মোক চিনি নাপায় মোক খুব বেছি কিমান মানুহে চিনি পায় 10 লাখ মানুহে চিনি পায় বেছি মানুহে চিনি পায় ঠিক আছে 10 লাখ মানুহ ধৰিছোঁ 10 লাখ মানুহে মোক চিনি পায় 10 লাখৰ ভিতৰত যদি 100টা মানুহে মোক যদি বেয়া পায় ভাল কথা বাকী 9 লাখ মই কিন্তু তাৰ মাজতে কৈছোঁ কুমুদা কিতাপখন কিন্তু পঢ়িব লাগে কুমুদা কিতাপখন পঢ়িব লাগে মই ইণ্টাৰভিউটো চাইছিলোঁ খুব কিতাপখন ভাল আৰু ইমান পজিটিভ কৰি দিছে আৰু ইমান বেছি ভাল পোৱা বেয়া পোৱা মানুহলৈ মই চাওঁ ন কেতিয়াবা কোনোবা এটা শ্ব'ত ভিউজ আহিছে 1 মিলিয়ন তাৰ ভিতৰত কমেণ্ট আহিছে 300-400 মান কমেণ্ট আহে বা কেতিয়াবা 1000 মান কমেণ্ট আহে তাত গৈ আপুনি চাব খুব বেছি 10টা 5টা তাতকৈ বেয়া কমেণ্ট আৰু সেইকেইটাই মই চাওঁ মই চেক কৰোঁ বাৰু মই চাওঁ সেইকেইটাই ন প্ৰত্যেকটো ভিডিঅ'ত গৈ পেলাই কমেণ্ট মাৰে টাৰ্গেট থাকে মানে আৰু সেইকেইটা আৰু ইণ্টাৰেষ্টিং কথা সেইকেইটাৰ ন আপুনি গৈ পেলাই ডিপিখন চাব হয় ডিপিখন ব্লক আছে নহয় ডিপিখনত গৰু এটাৰ ফটো লগাই থোৱা থাকে চাবচোন আৰু যদি সাহসো নাই মানে কোনে কৈছিলে সাহসো নাই হয় গৰু এটাৰ ফটো থাকিব এনেকৈ অকল মুখখন থাকিব নহ'লে কেঁকুৰা এটা থাকিব তাৰপিছতে এনেকুৱা আৰু ডিপিবিলাক অদ্ভুত হয় যিকেইটাই কমেণ্ট কৰে কেতিয়াও নিজৰ ফটো নাথাকে আৰু কোনোবা আৰু এনেকুৱা লাগে ন তেওঁ ভাল পোৱা কোনোবা মানুহৰ ফটো থাকে যাক আমি ভক্ত বুলি কয় এনেকুৱা ডিপিবিলাক তেনেকুৱা থাকে নাই সেইটো হয় কি কৰিবা এতিয়া তুমি কোৱা ধৰণে বিভিন্ন ধৰণৰ মানুহ থাকে প্ৰত্যেকজনক ভাল পাব নোৱাৰি কিন্তু ঠিক আছে তেওঁলোককো বেয়া নাপাওঁ তেওঁলোকে নিজৰ কাম কৰি থাকিব তুমি তোমাৰ কাম কৰি থাকিবা চক্ৰপাণি যদি সুধোঁ চবৰে ভাল লগা এটা বিশেষ মুহূৰ্ত থাকে তোমাৰ সুখৰ সংজ্ঞাটো কি এতিয়া মোক যদি সোধা যে উত্তম দা আপোনাৰ সুখৰ সংজ্ঞাটো কি মই কওঁ যে মোৰ ল'ৰা ছোৱালীৰ লগত থকা সময়খিনি মোৰ কাৰণে বেষ্ট তোমাৰ চবতকৈ বেষ্ট সময়খিনি কোনখিনি মানে যিটো কাম তুমি সদায় কৰি থাকি ভাল পোৱা মই মোক সিদিনা কোনোবাই সুধিছিলে মই এইটো কথা আমাৰ সময়টো ন মই আপোনাক দুটা উদাহৰণ দিওঁ কৈলাশ খেৰৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ বছৰ 2 বছৰ আগতে অসমলৈ আহোঁতে তুমি কৰিছিলা তেওঁ 2টা ঘড়ী পিন্ধি থাকে ভূপেন্দ্ৰৰ হাৰমনিয়ামখন তেওঁ লৈছিলে তেওঁ সুধিলে আপুনি একচুৱেলি 2টা ঘড়ী কেলে পিন্ধে তেওঁ ক'লে এটা ঘড়ীত মোৰ ভাল সময় এটা ঘড়ীত মোৰ বেয়া সময় জুবিন দাৰ লাষ্ট পডকাষ্টত মই জুবিন দাক সুধিছিলোঁ আপুনি ভয় কিহলে কৰে জুবিন দাই কৈছিলে মই সময়লৈ ভয় কৰোঁ আৰু মোৰ জীৱনৰ এই কিছুমান বস্তুত মই শিকিছোঁ আপুনি যদি মোক সোধে ন এই প্ৰশ্নটোৰ উত্তৰ মই এনেকৈ দিবলৈ গৈছোঁ যে আপুনি ফেমিলিৰ লগত থকা সময়খিনি আপোনাৰ ভাল মোৰ কাৰণে এই ভাল সময়খিনি মই এনজয় কৰি ভাল পাওঁ কাৰণ বেয়া সময় আহিবলৈ বেছি সময় নালাগে আহিবই সেইটো নিতান্ত একজেক্টলি চ' গীতাতো সেইটো কথা আছে আপুনি যেটো কুমুদ্ৰাৰ কথা কৈছে গীতাত এটা শ্লোক আছে শ্লোকটো বাৰু নাগাওঁ ভুল হৈ যাব পাৰে এনেকৈ আছে যে ভাল সময় আপোনাৰ ভাল সময় চলি আছে সেই সময়তো ন আপুনি বহুত বেছি ফূৰ্তি কৰাৰ প্ৰয়োজন নাই আপোনাৰ বহুত বেয়া দিন চলি আছে সেই সময়তো আপোনাৰ বহুত বেছি দুখ কৰাৰ প্ৰয়োজন নাই কিয় জানেনে সময় সলনি হ'বই নাই এই সময় পাৰ হৈ যাব তাকে দুইটা সময় পাৰ হৈ যাব ভাল সময়ও পাৰ হৈ যাব বেয়া সময়ও পাৰ হৈ যাব গতিকে মোৰ কাৰণে সেই সময়কণ ন ভাল আৰু বেয়া সময়ৰ মাজৰ সময়কণ মোৰ কাৰণে আটাইতকৈ ডাঙৰ সময় য'ত মই ধৈৰ্য ধৰিব পাৰোঁ বৰ দাৰ্শনিক উত্তৰ দিছে নাই ঠিকে আছে তুমি মানে তোমাক কি কওঁ আৰু তোমাক সদায় মই যেতিয়া পাইছোঁ তোমাক সদায় পজিটিভ পাওঁ প্ৰথম কথাটো হৈছে আৰু দ্বিতীয়তে তোমাক মই ফাইটাৰ বুলি ভাবোঁ আৰু হয়ো তুমি কাৰণ তোমাৰ ইমান কিবা কিবি হৈ আছে তাৰ মাজতো তুমি মই তোমাক সেই তেতিয়াৰ পৰা পাই আছোঁ যেতিয়া তুমি আমি একেটা ফ্লেটত এতিয়া য'ত শ্বুটিং চলি আছে তাৰ ওপৰৰ ফ্ল'ৰত মই আছিলোঁ তলৰ ফ্ল'ৰত
উত্তম দা থাকে মোৰ এটা ইনসিডেন্ট হৈছিলে ইয়াত এইটো গোটেইটো ভাগি গৈছিলে এইটো গোটেই মই ইয়াত থাকোঁতে মই ফুড ট্ৰাক কিনিছিলোঁ হয় ফুড ট্ৰাক কিনিছিলা তুমি বহুত মানে বহুত অকেজন মিছো কৰিছিলা কাৰণ আমি কেলে 31 নে কিবা এটা একেলগে খাব খুজিছিলোঁ নোৱাৰিলা তুমি আহিব নোৱাৰিলা তুমি মোক ফোন কৰিছা উত্তম দা বেয়া নাপাব দেই মই এনেকৈ নোৱাৰিলোঁ মই তেতিয়া তোমাৰ সেই ছেক্ৰিফাইচখিনি দেখিছোঁ মানে তুমি মানে অনেষ্ট 3 মাহতো কথাই ক'ব আৰু তুমি অনেষ্টলি যিটো কামত লাগি আছা আজিলৈকে অনেষ্টলি লাগি আছা তো গতিকে মই তোমাক জানো আৰু তোমাক মানে মোৰ অনুষ্ঠানলৈ মতাৰ মূল উদ্দেশ্যটো এইটো আছিলে যে মানুহখিনিয়ে বুজি পাওক তোমাক আৰু উঠি অহা যুৱকখিনিৰ কাৰণেও তুমি সাহস উৎসাহ কাৰণ মানুহৰ জীৱনত উত্থান পতন থাকিবই আৰু তাৰ মাজতে যে তুমি এইখিনি কৰি আছা কণ্টিনিউ কৰি আছা সেইটো সকলোতকৈ ডাঙৰ কথা বহুতে কয় এই ল'ৰাটোৱে আগতে ভাল গান গোৱা নাছিলে এতিয়া কেনেকৈ গাব নহয় কিন্তু সি প্ৰেক্টিছ কৰি আছে কণ্টিনিউ কৰি আছিল তো গতিকে সি ছাকচেছ হ'বই গতিকে তুমিও সেইটো কৰি আছা আৰু মোক কৰি থাকিব পালে ভাল লাগে মই জানো ভাল কাম কৰিছো বেয়া কাম কৰিছো নাই কৰি যে আছো না কন্টিনিউ কৰি আছা পজিটিভলি কৰি আছা কোনো মানে ভবা নাই যে মই এইটো বেলেগকৈ চিন্তা কৰিম আৰু তাতে মই তোমাৰ লাষ্ট উত্তৰকেইটাৰ পাওঁ খুব মই যোগাত্মক তুমি ইমান ধুনীয়াকৈ ক'লা যে বেয়া পোৱা কেতিয়াবা থাকিব পাৰে কিন্তু থাকিলে বুলিতো মই নকৰাকৈ থাকিব নোৱাৰোঁ আৰু তেওঁলোককো মই বেয়া নাপাওঁ গতিকে সেইটো খুব যোগাত্মক উত্তৰ মই তেনেকৈ বিচাৰোঁ চক্ৰপাণীক তোমাক ইয়ালৈ মতাৰ উদ্দেশ্যটো মই অলপ হ'লেও সফল হৈছে বুলি ভাবিছোঁ আৰু মই যিখিনি বিচাৰিছিলোঁ যিখিনি কথা শুনিবলৈ বিচাৰিছিলোঁ সেইখিনি মই দৰ্শককো জনাবলৈ বিচাৰিছিলোঁ আৰু দৰ্শকে সম্ভৱ সেইখিনি জানিছে আৰু তোমাক যোগাত্মক হিচাপে ল'ব বুলি মই ভাবিছোঁ আশা কৰিছোঁ দৰ্শকে ভাল পাব আৰু মই মানে এক্টিং কৰি থাকি কথা ক'ব নাজানো জানো সজায় যিখিনি আহে যিখিনি ভিতৰৰ পৰা ভাবোঁ সেইখিনিয়ে মই কওঁ হয় আৰু কথাটো হৈছে যে এইটো তোমাৰ মোৰ এই কথা পতাটো আৰম্ভণিহে মাজে মাজে পাতি থাকিব লাগিব কফি খাই থাকিব লাগিব কফি শেষেই হোৱা নাই আৰু চিএছো কৰি থাকিব লাগিব আৰু কথাটো হৈছে যে তুমি আহি থাকিব লাগিব আমাকো উৎসাহ দি থাকিব লাগিব আৰু মোক বিশেষকৈ সাহস দি থাকিব লাগিব তুমি থাকিব লাগিব নেক্সট গেষ্ট আপোনাৰ আৰু চাগে বেলেগ আহিব আমি তেনেকৈ কৈ থকা হৈছে আৰু কাইলৈও আছে পৰহিলৈও আছে অলপ নাই সেইটো বিষয় একো নাই এইটো কালচাৰেল গোটেই হেৰি আৰু দ্বিতীয় কথাটো হৈছে দৰ্শকক জনাই থওঁ যে আমি অতি সোনকালে চক্ৰপাণীৰ অনুমতি সাপেক্ষে আমি এখন শ্বৰ্ট ফিল্ম আৰম্ভ কৰিছোঁ আৰু তাত এক্টৰ হিচাপে থাকিব লাগিব চক্ৰপাণী আৰু চক্ৰপাণীক সুধিয়ে স্ক্ৰিপ্টটোত বনোৱা হৈছে তো গতিকে আমি তো গতিকে যোৰহাটৰ এজন ল'ৰাই লিখি আছে অভিৰাজ বুলি ল'ৰাজনৰ নামটো ছদ্ম নাম অভিৰাজ আৰু অৰিজিনেল নামটো হৈছে উত্তম কিন্তু যি কি নহওক তুমি আহিলা ধন্যবাদ আৰু কি ভাল পালা কি বেয়া পালা নাজানো আৰু যিখিনি ভাবিছিলা সেইখিনি হ'ল নে নহ'ল নাজানো হ'ব লাগে আৰু মইতো বহুতে হয় মোৰ কাৰণেতো হেপি আৰু মানে ভাবিব তুমি আহিলা আহি থাকিব লাগিব তুমি আহিলা যে আৰু আপোনালোকে ক'ব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু মোৰ অলপ প্ৰব্লেম হয় মানে মোক লগৰখিনিয়ে কয় তই এইবোৰ কিবা কিবি কৰিছ ছাবস্ক্ৰাইব কৰিবলৈ কবি আৰু কৰিবলৈ কবি মই অলপ মানে কিবা মই ভাবোঁ যে ছাবস্ক্ৰাইব কৰিবলৈ কওঁ নে নকওঁ এতিয়া কিন্তু ক'বলৈ সাহস হৈছোঁ যে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টো কৰিব এইটো মই এতিয়া বুজি পালোঁ যে এইটো সাহস আৰু তুমি দেখিছা মই বৰ ফেচবুকত বৰ এক্টিভ হৈ নাথাকোঁ মই বেয়া নাপাওঁ কিন্তু মই ভাবোঁ আগতেনো কিনো এইবোৰ দেখুৱাই থাকিম ঘৰুৱা বস্তুবোৰ তেনেকুৱা এটা থাকে নহয় আৰু মই যিবোৰ ফটো দি থাকোঁ অকল মোৰ ফেমিলি ফটোৱে দি থাকোঁ পিংকিয়ে দিয়ে এতিয়া ইহঁতকেইটাৰ দি থাকে এতিয়া আৰু আগৰ মোৰ শ্বুটিঙৰ তেনেকৈ ফটো নিদিওঁ এতিয়া কিন্তু দিবলৈ লৈছোঁ আৰু লাহে লাহে উপায় নাই কাৰণে বস্তুবোৰ যুগৰ লগত তুমি কৈছা নহয় যুগৰ লগত মিলি থাকিব লাগিব যুগৰ লগত মিলি থাকিম আৰু ধন্যবাদ পুনৰবাৰ ধন্যবাদ চক্ৰপাণী অহাৰ কাৰণে আৰু চক্ৰপাণী আহি থাকিবা তেনেকৈ আৰু আমাক সাহস দি থাকিবা ধন্যবাদ থেংক ইউ ধন্যবাদ আৰু আপোনালোকে চাই থাকিব কালচাৰেল টক্স উইথ আড্ডা কালচাৰেল আড্ডা উইথ উত্তম ধন্যবাদ হ'ব হৈ গ'ল